কিছু বনাই আৰু দেই। কোন ঘৈণীয়েক চাই হাঁহি আছ তই? মালিক ঘৈণীয়ে নহয় এই ৰিল চাইহে হাঁহি আছিলো, যিহে ফানি ৰিল। এতিয়া ৰিল চাই বহি থাকিলে নহ'ব, গম পালি? ওলা, একদম আজি পথাৰ যাব লাগিব। পথাৰ কেলে মালিক? বৰভোজ খাবলে। পথাৰলৈ তই কেলে যাব লাগে নাজানো নে? খেতি কৰিবলৈ। মালিক মই আকৌ নাজানোৱে নহয় খেতি কৰিব। কেলে নাজানো? তোক মই এবছৰ শিকোৱা নাই নে ট্ৰেক্টৰ চলাবলৈ, কেনেকে হাল বাই? আজি হালো বাব লাগিব, তই মাটিও ৰুব লাগিব, চব কৰিব লাগিব, একদম পথাৰ বৈ। এই গৰমখনত পথাৰ, ঘৰতে থাকিব পৰা নাই। নমৰ বৈ, ইয়াত ভোজ খাই বহি থাকিলে নহ'ব। খেতি বাতি কৰা ডেকা মই, মূৰৰ ঘাম মাটিত পেলাই, কোনোমতে ঘৰখন আছো পালি। তুমি জিন্স পেণ্ট এৰিব লাগিব, তুমি ক্ৰপ টপ এৰিব লাগিব, টিকালৈকে মেখেলা কুচাই ভুঁই ৰুব যাব লাগিব। আইঅ বৰ ডেঞ্জাৰ গান গাইছে পথাৰলৈ যায় নে কি? তিলে ছয়টা খেতি চিজন কৰিব লাগে, তাকে ৰোৱনী দুজনী লগাই থৈছো, খেনাটো দি থৈ আহোংগে। ৰ'বচোন ৰ'ব, তেতিয়া ময়ো যাম একেলগে। মই পথাৰলৈ যাবই লাগে, পুৰা দিনটো কাম চলিব, আপোনাৰ লগতে গুচি যাওঁ। আহ গলে লগে ভাগে গলে ভালো লাগে, তাতো ছাল লাগে, নহলে বেলেগ কানিয়া কানিয়া লাগে পথাৰত। বটুৱানী, তই অকমান দেৰিকে যাবি দে চাহ তাহ লৈ পথাৰলৈ। মই মানে আহিলো, এই গাভিনীকাক পাইছো, লগতে গুচি যাওঁ। ঠিক আছে পাপা, হ'ব। চাবি আকৌ টাইম মাতে বনাই কৰি লৈ যাবি সোনকালে তই পথাৰলৈ। মই নথকা সুযোগ লৈ ভুবলালৰ কথা পাতি নাথাকিবি। ভাবিছিলোহে আজি ভণ্টাৰ লগত কথা পাতিম বুলি। ভদ্দা বোলে আজি ঘৰত নাথাকে, পথাৰলৈ যাব। মই সোনকালে যাবহে লাগিব পাই। খানা কি লৈছে? খেনা জাতীয় খেনাটো লৈছো, লিকটীয়া ৰঙালাও লগত মটৰ আৰু চয়াবিন দি ভেলভেলীয়া জোল। মজা, পথাৰ বুলি ক'লে এইটো খানা থাকিবই আৰু, তথাপিতো খাই ভাল লাগে দেই। ভাল লাগে সিহঁতক মাছে মঙহে খুৱাব নোৱাৰা, বৰ দগৰা খান দি দিয়ে, একদম উঠিব নোৱাৰা হৈ আলিতে লেবাই পৰি থাকে। সেইকাৰণে এনেকুৱা খানা দিওঁ যাতে বেছিকে নেখায়। লেটাই আহি গলি নেকি? য়েছ, যাও নেকি? মই ভাত বনাই আছো। মা পাপা দুইটা গুচি গ'ল নহয় পথাৰলৈ, এতিয়া সিহঁতক ভাত দিয়া দায়িত্ব মোৰে। হে, তই কি ভাতো বনাব জানো নেকি? আকৌনো শিকি থৈছো, মা পাপা নহলে কেতিয়াবা বনাই খাবলৈ, তাকে এতিয়া বনাই আছো। মই পথাৰলৈ একেবাৰে লৈ কৰিহে যাম। বিশ্বাস নহয় দেই মোৰ। নহয় যদি ভিতৰলৈ আহ, চাই লবি নিজে। বলচোন বাৰু দেখাবি, মই যে চাহৰ বাহি একোৱে নাজানো। মালিক দেখিছে নাই, মই পাহৰা নাই একো চলাবলৈ। নাপাহৰতোন, কেলে পাহৰিবি? এইবোৰ বস্তু এবাৰ জীৱনত শিকিলে নাপাহৰ আৰু। এতিয়া চাইকেলচোন সৰুতে শিকিছিলি, কি আজিলৈকে পাহৰি গলি নেকি? সেইটোও হয় বাৰু, পিছে মালিক মই অকল ট্ৰেক্টৰহে চলাম আকৌ দেই, সেইবোৰ ৰুব কৰিব নাজানো। কেলে নাজানিবি? তোক মই চব শিকাই দিম বুলি কৈছো নাই? তই আজি ৰুবও লাগিব, লগতে হালো বাব লাগিব। এইবোৰ মাইকী মানুহে কৰে কিবা মেখেলা পিন্ধি, মতা মানুহে নকৰে নহয়। তইনো কনচা মতা, তৌ এটা মাইকীহে মতাৰ ৰূপত। মোৰ পাৰ্টনাৰ গীতা আহিব লাগে, গৰম গৰম মাল লৈ আহি গলো। খানাটো কি আনিছে? বেলেগ ভোক লাগিছে, অথনিৰ পৰা নিগনি একদম পেটত গৰু বিহু মাৰিছে। খানা বম টাইট, ৰঙালাও মটৰ চয়াবিন জোল লগত পিঁয়াজ নিমখ আৰু ভোট জ্বলা, নিগনি পকপুৰি মৰিব মাকা। ইচ ৰাম, বৰ ভচুৱামূৰীয়া খানা আনিলে নহয়। মই বোলো মাছ মাংস কিবা হ'ব চাগে। মাছ মাংস খোৱাম একদম লাষ্টৰ দিনা, সেইদিনাখনি খাই লেবাই পৰি থাকিবি বোকাতে। গাভিনীকাই, তেতিয়াহ'লে মই গৈ থাকো দেই, অকমান চাইড দিব। যা কামত লাগে। ভূত, তই তেতিয়া এডোখৰতে হালটো বা, খালি চাবি আকৌ দেই, সাৱধানে। আপুনি ক'ত যায় মালিক? কেনিও নাযাওঁ, মই কাষৰ দৰাতে আছো, তাতে কঠীয়াবোৰ আনি দম লগাওহি, তাৰপা ৰুব লাগিবতো, তই হ'লে তৌ ৰুবি মোৰ লগতে। বাৰু মালিক হেৰি নহয়, তিলেচদাহঁতৰ মাটি আছিলে যে, কোন বাৰু? কেলে তোক সিহঁতৰ মাটি? আমাৰ নিজৰ কিমান আছে সেইটো সুধি পালি নাই? তই যে লোকৰ মাটিৰ কথা সুধিছ।
নাই মানে এনেই সুধি চাইছিলোঁ বাকী আমাৰতো গম পাওঁৱেই ন এয়া দেখিলোৱে আজি যি কাম দিছোঁ সেইটো ভালকে কৰ আৰু সোনকালে কৰিবি তাৰপৰা ৰুবও লাগে নহয় ইছৰাম এই ৰোৱা কামটো যে মই নোৱাৰোঁ পাই এইবোৰ মাইকী মানুহে কয় মোৰ লাজেই লাগে মই কাছৰ নিচিনাকৈ হালকৈ বাই থাকিম লাহে লাহে যাতে সেইটো কাম কৰিবলগীয়া নহয় যাওঁ পাই পথাৰত চাহটো দি থৈ আহোঁগে পাপাক লগতে ভূতদাকো দেখিম ভূতদা যে য'ত থাকে তালৈকে যাবলৈ মন যায় পাই আৰু য'ত ভূতদা নাই তালৈ যে হাজিৰা দিলেও যাবলৈ মন নাযায় দৰ্জাখন মাৰিবলৈ পাহৰিছিলোৱে কিবা চুৰ হ'বলৈ হ'লে আকৌ পাপাই মোক জান খাব গৈ আছো মই ভূতদা ৱেইট ঐ তই সঁচাকৈ জানো বে মই আকৌ এনেই কৈছিলি বুলিহে क्या বুলি ভাবতা হে ভাবতা क्या বুলি হে হে এইবোৰ বনাবলৈ ইজি কাম তই এনেই ভয় খাই থাক কেনেকৈ বনাইনো একো নাই কেৰাহীখন পাতি দিলি পানী ঢালি দিলি তাত কঁঠাল গুটি দি দিলি ভাত কেৰেলা কাটি দি দিলি দালি দি দিলি এক বাতি বছ তাৰপৰা ঢাকন লগাই সিজাই থাক বনি গ'ল দালি এইটো বইল দালিহে বনিলে কিবা আমি এনেকৈ খাওঁ যি খাব পাৰিলে হৈছে দালি দালি আৰু নথকাত কণাম মাই মমা আমাৰ আকৌ এনেকৈ নবনাই পাই কুকাৰত বেলেগকৈ বনায় উফ গা চেকচেকাই গৈছে দেই কিবা এটা পিন্ধি অহা হ'লে ভাল আছিলে আইঅ গুলেছ তই কঠীয়া এনেকে লৈ গৈছ নি ঐ তিলেচদা আপুনি এনেকৈ লৈ গৈছে আৰু বডি থকা মানুহ দুখনতে দুটা পাৰিবি এতিয়া ডেকা মানুহ মোৰ আকৌ এটা ডাঙৰতে কঁকাল গেজেককে মাৰে তাকে ভাগৰে লাগিলে এতিয়া কাম কৰি বোলো যাওঁ অলপ ব্ৰেক লৈ আহোঁগৈ তহঁতৰ লগত কথা চথাকে পাতি আহোঁ ময়ো এতিয়া পাৰিছোঁ দেখি কৰি আছোঁ আৰু সেইটো ভূতক হাল বাবলৈ লগাইছোঁ মই এইফালে কৰিছোঁ সিহে হাল বাই আছে নেকি লগা এই হেণ্ডাল লোৱা ঘৰত এনে খাই খাই গাহৰি লিখাকে বহি থাকিব নালাগে এনেকৈ কাম কৰক তেতিয়াহে চবি কমিব মোকো এনেকুৱা ফ্ৰী হাজিৰা এটা লাগিছিলেহে পাই পইচা চইচা দিব নালাগে পুৰা কাম কৰা আনিলি নেকি বটুৱানি লৈ নথনিৰ পৰা ৰৈ আছো চাহ খাবলৈ তুমি চিন্তা কৰি আছিলা নেকি আকৌ মোৰ ঘৰত অকলে থকা দেখি নাই প্ৰথম চিন্তা হৈছিলে বাৰু দেই তাৰপৰা ইয়াত আহি দেখিলোঁ তেজখোৱা ভূতটো ইয়াত হাল বাই আছে তেতিয়া টেনশ্যনটো কমিলে এতিয়াহে বেছিকৈ টেনশ্যন হৈছে তই ইয়ালৈ আহিলত ঐ গুলেছ চাহ খাওনি আহ পটককৈ ভূতদাকো মাতি দিয়া পাপা সৰহকৈ আছে চাহ চবেই খাব পাৰিব নালাগে সেইবোৰ বোলা তোক মাতিব কেলে মাতিব লাগে তাক আৰু তোক ইমান সোপা চাহ কোনে আনিবলৈ কৈছিলে তই কি গোটেই পথাৰখনৰ মানুহক খুৱাবলৈ আনিছিল নেকি অকলে মোলৈ আনিলে হয় এতিয়া মোৰ ভাগক অকণমান দিম বাৰু গুলেছক মই তাক দিবলৈ নাই আকৌ দেই পেলাই দিম লাগিলে চাহ সেই তিলেচদা চাহ খাবলৈ মাতিছে ভালেই হ'ল দেই আমাৰ নহ'লে চাহ দিয়া মানুহেই নাই বলক তেতিয়া মালিক সোনকালে যাওঁ এয়া হ'ল নহয় ন বাই এডৰা হৈ গ'ল আৰু এই দে এতিয়া ৰুব লাগিব ৱাও ভণ্টিয়ে চাহ লৈ আহিছে পিছে মোক খাবলৈ নাম মতা যে বাপেক আছে দেখি নাম মতা চাগে বৰষা পথাৰত ভনীতি ৰহে দৈ হালে বায়াছিলো হালি দমৰালৈ চাহ দিব যাবা দেও ভনীতি ৰহে দৈ লাৱনী উঠতে মিচিকিয়া হাঁহি লৈ তই কেলে আহিলি আকৌ তোক কোনে মাতিলে নাম মতা নেকি মোক নাম মতাটোন কি তোৰ নাম গুলেছ নেকি মই গুলেছকে মাতিছিলো তোকতো মতা নাই তই কেলে আহিলি নহয় মানে মালিকে মইতো একেলগে আছো ন আমাক চাহ দিবলৈ মানুহ নাই সেইকাৰণে বোলো মালিকক দিলে মোকো দিব নাই তোক দিবলৈ নাই একদম চাহ কম আছে অকল ইয়ালৈ মোলৈ হ'বহে দেই যেনে তেনে বুটনি ইমান কষ্ট কৰি আকৌ সেই টোকলাই চাহ বাগানৰ পৰা চাহটো কি চাহপাত বনাই আনিছে তোক খুৱাম নে বটুৱানি তই বেছিকে ফেন থাকিবি দে আকৌ ভোক মাৰি ধৰিম বোকাতে উল্টা হৈ সোমাই থাকিবি কঠীয়া সোমোৱা দি তই কি ইমান সোপা চাহ আনো বুলি আনিছিলি নে কিনো আগতীয়াকে মানে প্লেন পাতি আহিছিলি তেজখোৱা ভূতটোলৈ চাহ লৈ যাম বুলি নহ'লে তই ইমান সোপা নান তই মই অকলেহে আছিলো বাৰু হ'ব দিয়ক নালাগে চাহ মই নাখাওঁ মালিক আপুনি আহিব দেই চাহটো খাই মই যাওঁ আৰু মই পাছত নিজে বনাই ঘৰত খাই আহিমগৈ হ'ব নালাগে আহৈ মোৰ পৰাই দিম অকণমান তিলেচদা মোৰ ভাগৰ পৰাই অকণমান দি দিম বাৰু দিয়ক তাক দে তোৰ তাৰপৰাই দে ল'ৰাহঁত তহঁতি ইয়াত এনে পিংপিঙাই নুফুৰিবি আকৌ দেই লোকৰ ৰোৱা গছকিলে গালি দিব লগতে এইবোৰ জোক চোক লাগিব ঘৰলৈ যাগে যা ৰ'বা আহিছোহে ঘৰৰ পৰা অকণমান এইকণৰ পৰা আহিমগে হেৰা খানাটো খাই লোৱা নে কি বোলা খাওঁগে মোৰ বেলেগ ভোক লাগিছে পাই বলক মোৰো ভোক লাগিছে ঠাণ্ডা হ'ব নহ'লে উফ গৰমো বৰ গুপগুপীয়া উঠিছে দেই এইবোৰ ক'বলৈহে খেতি বৰ কষ্ট এইবোৰ কৰা মানুহে জানেও
নকৰা মানুহে নাজানে। এইকেইদিন আৰু ছুটি নাই একদম খেতি উঠালৈকে। চাবি দেই, এতিয়া মই দেখুৱাই দিম। এনেকৈ সৰু সৰুকৈ ল'বি দেই, এজাপ এজাপ নহয়। তাৰপৰা এনেকৈ পেলেক 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 পেলেককৈ ভৰাই যাবি, বছ। খালি অলপ গেপ দি দি। এনেকেচোন কঁকাল বিষাই যাব মালিক। বিষাই যাবতোন, সেই খেতিত কষ্ট হ'বই আৰু, খেতি মেইন। চাপৰ মানুহে ভাল হ'ব, মই আকৌ ওখ নহয়। একো নহয়, আজি অলপ বিষাব, কাইলৈ পানী বিষাই আৰু। মই এইবোৰ জিন্দগীত কৰি পোৱা নাই দেই। মইতো ঘৰত পথাৰতে নামি পোৱা নাই। এইবোৰ ৰোৱাটো দূৰৰে কথা। ইয়াত এতিয়া তই চব শিকি যাবি গাঁৱত থাকি থাকি, তেতিয়াহে গম পাবি গাঁৱৰ মানুহৰ কিমান কষ্ট খেতি বাতি কৰোঁতে। এইবোৰ নকৰিলেও গম পাওঁ পাই কষ্ট হয় বুলি। দেখিলে গম পায়, মানুহৰ কষ্ট বুজি পাওঁ। লগতে আনৰ দুখত দুখী হ'বও জানো আৰু সুখত সুখী হ'বও জানো। হ'ব, তই ভাষণ দিবলৈ বাদ দে, সোনকালে ৰু, এইবোৰ শেষ কৰিব লাগে আজি। ৰু দে বটুৱানী, কঠীয়া লাগিলে কবি। আৰু পিছফালে একদম নুঘূৰিবি তেজখোৱা ভূতটো ফালে। নিজৰ কাম কৰ। নখ লেতেৰা হ'ব পাপা, মই মাটি ৰুবলৈ অহা নাছিলো নহয় ইয়ালৈ। একো নহয় ৰু, তেনেকে চোন তই হাগি পকৰো ধুব নালাগে নখ লেতেৰা হ'ব বুলি। পক কেনেকে ধৰ, ইমান বাঘেখন নখ সোপা যে ৰাখিছ। সেইটো কথা বেলেগ আৰু। একো বেলেগ নহয়, এইবোৰ কাম কৰি টান হলেহে ছোৱালী। চব কাম শিকিব লাগে, তেতিয়াহে গিয়ে ঘৰত কৰিবগৈ পাৰিবি। নহলে আকৌ পিছদিনাখনে ৰিটাৰ্ণ দি দিবহি আহি পেলাই, কি ছোৱালী বুলি একো কৰিবই নাজানে।